হস্পিটেলৰ বাহিৰত নাৰ্ছিং কৰিব বিচাৰিছে নেকি? হোম কেয়াৰ নাৰ্ছ হওক যিয়ে আপোনাৰ জীৱন ৰক্ষা কৰে নিজৰ ঘৰতে। হোম কেয়াৰ নাৰ্ছে বয়সস্থ, অসুস্থ বা অপাৰেশ্যন হৈ যোৱাৰ পাছত যিসকল ৰোগী ঘৰতে থাকে সেই ৰোগীসকলক সকলো ফালৰ পৰাই যত্ন দিয়ে। আপুনি হৈ পৰিব তেওঁলোকৰ ভৰসা হস্পিটেললৈ যাব নোৱাৰিলেও। হোম কেয়াৰ নাৰ্ছ হ'বলৈ প্ৰথমে আপুনি BSc নাৰ্ছিং বা GNM সম্পূৰ্ণ কৰক। জেনেৰেল ৱাৰ্ড বা ICU তাৰে অভিজ্ঞতা লওক। তাৰ পাছত আপুনি ফ্ৰীলেন্স নাৰ্ছ হিচাপে কাম আৰম্ভ কৰক, নহলে বা হোম কেয়াৰ এজেন্সিত আপুনি কাম আৰম্ভ কৰক। ভাৰতত প্ৰত্যেক মাহে 25,000ৰ পৰা 50,000 টকা উপাৰ্জন কৰিব পাৰিব আৰু বিদেশত যেনে ইউনাইটেড আৰব এমিৰেটছ, কেনেডা বা অষ্ট্ৰেলিয়াত প্ৰত্যেক মাহে 80,000ৰ ওপৰতো আপুনি দৰমহা উপাৰ্জন কৰা সম্ভৱ হ'ব পাৰে। ইয়াৰ উপৰিও সময়ৰ নমনীয়তা আৰু ৰোগীসকলৰ মাজত এটি বিশেষ সম্পৰ্ক গঢ়ি তুলিব পাৰিব। নাৰ্ছিং মানে কেৱল হস্পিটালেই নহয়, কেতিয়াবা এইটো ঘৰলৈ লৈ যোৱা সৰু যত্নও হ'ব পাৰে। ফ'ল' কৰক নাৰ্ছিং শালা, য'ত এনেধৰণৰ হৃদয়ৰ পৰা কৰা নাৰ্ছিঙৰ পথ জানিবলৈ।